নমস্কাৰ বন্ধুসকল, ৰাইজাই কৰিছেনে গাটো? আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজিৰ ভিডিঅ'টো আমাৰ সকলোৰে মৰমৰ, প্ৰতিজন অসমীয়াৰ চেনেহৰ, প্ৰতিজন ঢুলীয়াৰ আৱেগ আমাৰ ঢোলটিক লৈ। আমাৰ ঢোলটি আমি কেনেকৈ সুন্দৰকৈ সজাই পৰাই ৰাখিব পাৰোঁ, তাৰ ওপৰতে এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। গতিকে ভিডিঅ'টো শেষলৈকে চাওক। ভিডিঅ'টোত আমি এটা ঢোলত কেনেকৈ গামোচা লগাওঁ আৰু কেনেকৈ তাৰ পেট বান্ধনিটো গাঁঠো সেইটো দেখুৱাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ঢোলটিত গামোচাখন লগাবলৈ বা পেট বান্ধনিটো গাঁঠিবলৈ আমাক কিছুমান আহিলাৰ প্ৰয়োজন হয়। মই মোৰ সুবিধা হোৱাকৈ এনেকৈ বাঁহেৰে কিছুমান আহিলা তেনেকৈ প্ৰস্তুত কৰি লৈছোঁ। আৰু এইকেইটা প্ৰত্যেকৰ ঘৰত নাথাকিলেও তেওঁলোকে চামুচ ব্যৱহাৰ কৰিলেও উক্ত কামকেইটা কৰিব পাৰি। তাৰপিছতে আমাক প্ৰয়োজন হ'ব এনেকুৱা বৰতি। এইবোৰ ঢোলৰ দোকানতো পায়। ঢোল বনোৱা দোকান মুচিয়াৰজনক খুজিলে দি দিয়ে। আৰু মই দুই প্ৰকাৰৰ বৰতি লৈছোঁ। এটা আপোনালোকে দেখিব, কালাৰ ডিফাৰেঞ্চটো দেখিব, দুটা কালাৰ সম্পূৰ্ণ বেলেগ। কিয় লৈছোঁ আপোনালোকে লাহে লাহে গম পাই থাকিব। এতিয়া আমি প্ৰথমে এই পেট বান্ধনিটো গাঁঠিম। তাৰ বাবে আমাক এখন গামোচাৰ প্ৰয়োজন হয়। যিখন গামোচা আমি ঢোলটোত লগাম সেইখন গামোচাকে মই ইউজ কৰিছোঁ। গামোচাখন এনেকৈ ঢোলটোত পাৰি ল'লোঁ, মই যেনেকৈ ঢোলটোত লগাম। তাৰপিছত দুয়োফালে সমান জেগা ৰাখিব লাগে, সোঁফাল আৰু বাওঁফাল। এতিয়া আমি যিটো ফালে হাতেৰে বজাওঁ তালি ছাইডটো, সেই তালি ছাইডে পেট বান্ধনিটো পৰিব। গতিকে মই জোখটো পাই গ'লোঁ কিটো জেগাত মই পেট বান্ধনিটো গাঁঠিব লাগে। এতিয়া আপোনালোকে দেখিছে যে মোৰ এডাল বৰতি অকণমান দীঘলকৈ ঢোলটোতে লাগি আহিছে। সেই বৰতিডাল বহুত ঢুলীয়াই কাটিবলৈ নিদিয়ে মুচিয়াৰজনক, যাতে তেওঁ পিছত পেট বান্ধনিটো গাঁঠিব পাৰে। সেইডাল দি গাঁঠিলে ঢোলটো বেছি মজবুত হয়, গাঁথনিটো বেছি মজবুত হয়। গতিকে মই প্ৰথমে সেইডালেদি গাঁঠি লওঁ। তাৰপিছত যদি দৰকাৰ হয় মই অন্যডাল মই যিকেইডাল যোগাৰ কৰি থৈছোঁ সেইকেইডালো ব্যৱহাৰ কৰিম। এতিয়া প্ৰথমে মই দুডালৰ তলেদি এনেকৈ ভৰাই লৈছোঁ। তাৰপিছত মই দুডাল এৰি দিম। ভিডিঅ'টো চাই থাকক, চাই থাকিলে গম পাব। এই দুডাল মই এৰি দিম। এৰি পেলাই 3 নম্বৰ ডালৰ তলেদি আকৌ মই ভৰাই দিম। এই আপোনালোকে দেখিলে 3 নম্বৰ ডালৰ তলেদি মই এনেকৈ ভৰাই দিছোঁ। তাৰপিছত আকৌ মই দুডাল এৰি দিম। সেই একে পেটাৰ্ণতে বস্তুটো আগবাঢ়ি গৈ থাকিব। এইটো এটা নিৰ্দিষ্ট হ'ব লাগে। নিৰ্দিষ্ট হ'লে বস্তুটো দেখিবলৈ ধুনীয়া হয়, ঢোলটো দেখিবলৈ শুৱনি হৈ পৰে। এতিয়া আহক মই গোটেই ঢোলটো এনেকৈ গাঁঠি লওঁ, কিমানখিনি যায় চাই লওঁ। এইটো গাঁঠি থাকোঁতে এটা কথা মনত ৰাখিব লাগে যে যিডাল বৰতি দি আমি পেট বান্ধনিটো গাঁঠিম সেই বৰতিডাল যাতে ঢোলটোত সমানকৈ আমি গাঁঠোঁ। যদি বৰতিডাল একা বেকা হয় তেতিয়াহ'লে দেখিবলৈ বৰ ভাল নালাগে মানে। এতিয়া ঢোলটো আমি যিহেতু শুৱনি কৰিবলৈকো এইডাল ব্যৱহাৰ কৰোঁ, গতিকে এইডাল যিমান চিধা হ'ব ঢোলটো দেখিবলৈ সিমান ধুনীয়া হ'ব। গতিকে যিমান পাৰে বৰতিডাল চিধাকৈ গাঁঠিবলৈ চেষ্টা কৰক। এতিয়া আপোনালোকে দেখিলে মোৰ ঢোলৰ লগত অহা বৰতিডালে সম্পূৰ্ণ এপাক দিব পাৰিলোঁ। কিন্তু এডাল যদি মই দিওঁ পেট বান্ধনি, তেতিয়া মানে দেখিবলৈ বৰ ভাল নালাগে। এতিয়া দুডাল দিলে অকণ গপচো হয় আৰু দেখিবলৈও ভাল লাগে। গতিকে মই দুডাল দিয়াৰ সিদ্ধান্ত লৈছোঁ। দুডাল দিবলৈ হ'লে মই কি কৰিব লাগিব, আন এডাল বৰতি এই ঢোলত লাগি অহা বৰতিডালৰ লগত যোৰা দিব লাগিব। এতিয়া যোৰাটো কেনেকৈ দিম সেইটো চাওক। প্ৰথমে মই ঢোলত লাগি থকা বৰতিডালৰ এটা মূৰ এনেকৈ কাটি ল'লোঁ দীঘে দীঘে। এইটো অকণমান দীঘলীয়া হ'ব লাগে ফুটাটো, যাতে মোৰ আনডাল বৰতি সেইফালেদি সোমাই যায়। তাৰপিছত আনডাল বৰতি এনেকৈ দেখিছে আপোনালোকে মূৰটো জোঙা কৰি ল'লোঁ, যাতে তাত সোমোৱাবলৈ মোৰ সহজ হয়। আৰু এই জোঙাটোৰ ঠিক তলতে আন এটা খাঁজ কাটি লৈছোঁ, যাতে মই যেতিয়া ইডাল বৰতিত এনেকৈ ভৰাই দিম তেতিয়া সেই খাঁজটোত মোৰ ঢোলৰ বৰতিডাল যাতে ফচি পেলাই ৰৈ যায়। আৰু তেতিয়া বস্তুটো কি হ'ব, অলপ গপচ হ'ব। নহ'লে মোৰ পেট বান্ধনিটো গঁঠাৰ কোনো ফল নধৰিব। এতিয়া মই প্ৰথমত যেনেকৈ বৰতিডাল গাঁঠিছিলোঁ তেনেকৈ এইডাল বৰতিও গাঁঠি যাম। দুডাল এৰি 3 নম্বৰ ডালত ভৰাম, আকৌ দুডাল এৰিম, আকৌ 3 নম্বৰ ডালত ভৰাম। তেনেকৈ গোটেই বৰতিডাল গাঁঠি শেষ কৰোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। এতিয়া আপোনালোকৰ মনত এটা প্ৰশ্ন আহিব পাৰে যে ঢোল এটাত পেট বান্ধনিডাল কিয় গাঁঠে? বহুতো ঢুলীয়াই এই পেট বান্ধনিডাল গঁঠা দেখা যায়, বহুতো ঢোলত নাথাকে অৱশ্যে।
এইডাল গঠাৰ কেইবাটাও কাৰণ আছে। প্ৰথম কাৰণটো হ'ল ঢোল এইডাল যদি আমি লগাই থওঁ তেতিয়া আমাৰ টালি ছাইডটো টান খাই থাকে। তেতিয়া ঢোলটো বৰ বেছি টানি থাকিব নালাগে মানে আমি নহ'লে এজন ঢুলীয়া ঢোলটো খুব বেছি টানি থাকিবলগীয়া হয়, অলপ বজালে ঢোলৰ মাতটো ডিষ্টিউন হয়। 2 নম্বৰ কাৰণটো হৈছে আমি যেতিয়া ঢোল এটা চুৱাই আনি পেলাই ঘৰত আহি ঢোলটোত গামোচাখন লগাওঁ। গামোচাখন লগোৱাৰ লগে লগে গামোচাখন লগাওঁতে বৰতিবিলাকত অলপ প্ৰেছাৰ পৰে, কাৰণ সেইখিনি উঠাই তাৰ তলতে গামোচাখন পাৰ কৰিবলগীয়া হয়। তেতিয়া ঢোলটোৰ মাতটো মিছটিউন হয়। তাৰ বাবে সেই মিছটিউন নহ'বৰ কাৰণে প্ৰথমতে আমি পেট বান্ধনিডাল কাটি লওঁ, আৰু সৌন্দৰ্য বৰ্ধনৰ কাৰণেও এইডাল আমি ব্যৱহাৰ কৰোঁ। দেখিছে আপুনি ঢোলটো ধুনীয়া হৈছে আগতকৈ। এতিয়া মই মোৰ আনডাল বৰতি ব্যৱহাৰ কৰিম, অলপ ডাঠ কালাৰৰ বৰতিডাল। সেইডালনো মই ক'ত কেনেকৈ ব্যৱহাৰ কৰোঁ চাওকচোন। এই বৰতিডাল প্ৰথমতে লগা বৰতিডালৰ উল্টা হ'ব। ইয়াত দুইফালৰ পৰা চেপা মাৰি ধৰি থাকিব মোৰ ডাঠ কালাৰৰ বৰতিডালে। আপোনালোকক মুখেৰে ক'লে বুজি নাপাব পাৰে, সেইকাৰণে মই ভিডিঅ'টো দেখুৱাই গৈছোঁ কেনেকৈ বৰতিডাল লগাওঁ। ইয়াত যেনেকৈ প্ৰথম বৰতিডাল দুডালৰ ওপৰেদি গৈ 3 নম্বৰডাল তলেদি গৈছিলে, এইডাল সম্পূৰ্ণ উল্টা হ'ব। এইডাল দুডালৰ তলেদি গৈ 3 নম্বৰডালেদি ক্ৰছ হ'ব। আকৌ সিটো পাৰে দুডালৰ তলেদি গৈ 3 নম্বৰডালেদি ক্ৰছ হ'ব। তেনেকৈ সেই পদ্ধতিৰে বস্তুটো আগবাঢ়ি গৈ থাকিব। এইডাল বৰতি মোৰ আগতেও ঢোলত লগোৱা বৰতি আছিলে, সেইবাবে এইডাল সম্পূৰ্ণ জোখতে আছে। আপোনালোকে কিমান দীঘল এডাল বৰতি লাগিব এই সম্পূৰ্ণ পাকটো মাৰিবলৈ, সেইটো প্ৰথমতে হয়তো আইডিয়া নাপাবও পাৰে। গতিকে অলপ দীঘল চাই এডাল বৰতি ল'ব, যাতে দুপাক মাৰিব পাৰে। আমি যিমান জইন দিওঁ বৰতিডাল সিমান মানে কমজুৰি হৈ পৰে। সেইকাৰণে পৰাপক্ষত যাতে জইন দিবলগীয়া নহয় সেইটো ব্যৱস্থা কৰিব। আহক মই প্ৰথমে ঢোলটো পাককেইটা মাৰি লওঁ। এতিয়া দেখিছে মোৰ এই ক'লা বৰতিডাল 2 মূৰ আহি পেলাই এটা জেগাত লগ হৈছেহি। এতিয়া ইয়াৰ আধা কাম সম্পূৰ্ণ হ'ল। এতিয়া আন এটা পাক মাৰিব লাগিব। এতিয়া বস্তুটো কি হ'ব, ক্ৰছ হৈ যাব, এক্স টাইপ হৈ যাব। মানে দেখিলে আপোনালোকে গম পাব এইটো এনেকৈ এইকণতে ক্ৰছ হ'ব, সিডালৰ ওপৰেদি ক্ৰছ হ'ব, ক্ৰছ হৈ পেলাই আকৌ সিটো পাৰে গৈ দুডালৰ তলেদি গুচি যাব। তেতিয়া কি হ'ব, মই আগতে যিডাল বগা বৰতি লগাইছিলোঁ সেইডালক এই নতুন বৰতিডালে হেঁচা মাৰি দুইফালৰ পৰা ধৰি থাকিব। এইডাল সেই জেগাৰ পৰা তেতিয়া লৰচৰ কৰিব নোৱাৰে, আৰু লৰচৰ কৰিব নোৱাৰিলে বৰতিডাল গপচ হৈ ৰৈ যাব। গতিকে এইটো পদ্ধতিৰে আগবাঢ়ি গৈ থাকোঁ। গোটেই ভিডিঅ'টো দেখুৱালে বহুত এটা দীঘল ভিডিঅ' হ'ব, গতিকে আপোনালোকে স্কিপ কৰি চাই যাওক। প্ৰত্যেকজন ঢুলীয়াই বিচাৰে যে নিজৰ ঢোলটো সুন্দৰ হৈ থাকক, আন এজন ঢুলীয়াতকৈ তেওঁৰ ঢোলটো কিছু পৃথক হওক, দেখিবলৈ শুৱনি হওক। কিন্তু সময়ৰ অভাৱ, হয়তো কিছু ক্ষেত্ৰত এলাহ, এই দুটা প্ৰধান কাৰণতে কামবিলাক হৈ নুঠেগৈ। গতিকে ঘৰতে কেনেকৈ সহজতে গামোচাখন লগাব পাৰি বা পেট বান্ধনিডাল গাঁঠিব পাৰি, তাৰ ওপৰত মই ভিডিঅ'টো দিয়াটো প্ৰয়োজন বুলি ভাবিলোঁ। তেনেকুৱা বহুত ভিডিঅ' আছে ইউটিউবত, আপোনালোকে চাব পাৰে। এই বৰতিডাল সম্পূৰ্ণ দুপাক মৰাৰ পিছত দেখিবলৈ ঢোলটো এনেকুৱা হৈছে। শুৱনি হৈছেনে আগতকৈ? নিশ্চয় শুৱনি হ'ব। এতিয়া বৰতি লগোৱা কামটো প্ৰায় সম্পূৰ্ণ হ'ল। আহক এতিয়া আমি ঢোলটোত গামোচাখন লগাওঁ। ঢোলটোত গামোচাখন লগাবলৈ মই মোৰ আগৰ গামোচাখনকে ব্যৱহাৰ কৰিছোঁ। পুৰণা গামোচাখন এখন মই নিজৰ মতে চিলাই লোৱা, ঢোলটোত কিমান জেগাখিনি আগুৰি থাকিব সেইটো আইডিয়া এটা কৰি মই এখন গামোচা তেনেকৈ চিলাই লৈছোঁ। এনেকৈ চিলাই ল'ব পাৰে নিজৰ মতে।
আগতে আমি দেখাৰ পৰা মনত আছে ঢুলীয়াসকলে কেৱল গামোচাকে ব্যৱহাৰ নকৰি প্ৰথমে ৰঙা কাপোৰ মৰা দেখিছিলোঁ। গোটেই ঢোলটোৰ খোলাটোক কভাৰ কৰি পেলাই ৰঙা কাপোৰ মাৰিছিলে। তাৰপিছত গামোচা আহিলে। গামোচায়ো প্ৰথমতে গোটেই খোলাটোক কভাৰ কৰিছিলে। কিন্তু বৰ্তমান এইটো এটা ট্ৰেণ্ড চলি আছে, গোটেই গামোচাটোক গোটেই খোলাটোক কভাৰ নকৰে। এতিয়া অকল খোলাটোৰ সেই মাজৰ অংশখিনিহে কভাৰ কৰে, দুয়োফালে জেগা এৰি পেলাই গামোচাখন লগোৱা যায়। এতিয়া আমি যেনেকৈ ঢোলটো আমি নিজৰ কান্ধত লওঁ, তেনেকৈ ঢোলটো লৈ ল'লোঁ। এইটো এটা কাৰণতে লওঁ, যাতে গামোচাখনৰ ফুলখিনি সঠিক জেগাত পৰে। দেখিছে আপুনি? মোৰ আগফালৰ পৰা যদি মানুহ এজনে চাই, মোৰ গোটেই গামোচাখন অকল ফুলেই দেখিব। ইয়াৰ ফুল নথকা অংশটো পিছফালে ঢাক খাই লুকাই থাকে। এনেকৈ লোৱাৰ পিছত মই গামোচাখন কিমান পিছলৈ আনিব লাগিব সেইটো এটা আইডিয়া এটা পাই যাওঁ। দেখিছে, এই জেগাটোৰ পৰা পিছলৈ ফুল আনি কোনো লাভ নাই। গতিকে মই সিমানখিনি জেগাতে গামোচাখন ৰাখি দিছোঁ। এতিয়া এই গামোচাখনৰ ফুলবিলাকৰ মাজৰ ফাঁকখিনি দেখিছেনে, বগা বগা যিখিনি অংশ, সেইবিলাকেদি বৰটিবিলাক মই পাৰ কৰিম। তেতিয়া গামোচাখনৰ ফুলবিলাকৰ ওপৰেদি বৰটি পাৰ নহ'লে ফুলবিলাক ঢাক নাখায়, ফুলখিনি সম্পূৰ্ণভাৱে ওলাই থাকিব। এয়া দেখিলে, মই ফুলবিলাকৰ ফাঁকবিলাক আছিলে, যিবিলাক বগা বগা অংশ আছিলে, সেইখিনি দিহে মোৰ বৰটিকেইডাল পাৰ কৰিছোঁ, যাতে মোৰ ফুলখিনি কোনো নষ্ট নহয়, ফুলখিনি যাতে ওলাই থাকে। এতিয়া বাকী ফাঁককেইটাৰ মাজেদিও মই বৰটি পাৰ কৰি লওঁ। এতিয়া দেখিছে, মই বাকী ফাঁকবিলাকৰ ওপৰেদিও মই বৰটিবিলাক পাৰ কৰিছোঁ। এটা কথা মনত ৰাখিব, যাতে ফুলৰ ওপৰেদি যাতে বৰটি পাৰ নহয়, তেতিয়া ফুলখিনি ঢাক খাব, ঢোলটোৰ সৌন্দৰ্যটো কিছু পৰিমাণে কমে। ফুলৰ ওপৰেদি পাৰ কৰিবলৈ নাচাব, এই ফাঁকবিলাকেদি বৰটি পাৰ কৰিবলৈ চাব। মই প্ৰায় এটা কথা লক্ষ্য কৰোঁ, বহুত ভাল ঢুলীয়া, কিন্তু তেখেতৰ গামোচাখন বৰ বেয়াকৈ লগোৱা থাকে বা ফুলবিলাক বেকা বেকি হৈ থাকে, তেতিয়া দেখিবলৈ ভাল নালাগে। যিমানেই মানুহজনলৈ চাই, তেখেতৰ প্ৰতিভাটোলৈ চাই তেওঁৰ গামোচাখন যেন নাই মিলা, তেনেকুৱা এটা অনুভৱ হয়। গতিকে পৰাপক্ষত গামোচাখন সুন্দৰকৈ লগাব লাগে। আমিও যেনেকৈ প্ৰত্যেকজন ঢুলীয়াই নিজৰ ড্ৰেছ পোছাকযোৰ সুন্দৰকৈ পৰিধান কৰোঁ, কোনেও বেয়া ড্ৰেছ এটা, ফটা ড্ৰেছ এটা পিন্ধি নাযায়, বেকাকৈ চোলা এটা পিন্ধি নাযায় বা চুৰি এখন বেকাকৈ নিপিন্ধে। গতিকে ঢোলৰ গামোচাখনো পৰাপক্ষত আমি চিধাকৈ লগাব লাগে। ঢুলীয়াজনৰ সমানে ঢোলটোৰ গুৰুত্ব আছে, গতিকে ঢোলটোকো আমি সমানেই তাৰ আৱৰণটো লগাব লাগে। এতিয়া আহক আমি ঢোলটোৰ মুখনিখন মাৰোঁ। এইখন গামোচা মই মোৰ ঢোলত আগতেই লগোৱা গামোচা আছিলে, গতিকে এইখন সম্পূৰ্ণ জোখতে আছে। আপোনালোকৰ যদি জোখত নাথাকে, তেতিয়াহ'লে অলপ কাটি ল'ব পাৰে। নহ'লে কি হয়, ফুলি থাকে। যিকণ জেগাত আমি আহি জইন কৰোঁহি লাষ্টত, মুখনিখন মাৰোঁ, সেই জেগাকণত ফুলি থাকে, তেতিয়া দেখিবলৈ ভাল নালাগে। গতিকে দেখিবলৈ ভাল লাগিবলৈ হ'লে গামোচাখন ঢোলটোৰ জোখত হ'ব লাগে। এতিয়া দেখিছে, মই এফালৰ মূৰটো সম্পূৰ্ণভাৱে ভৰাই দিলোঁ। এতিয়া আনফালৰ মূৰটো সেই একেডাল বৰটিতে ওলোটাকৈ তললৈ ভৰাই দিম, চাব। এইখিনিতে কিন্তু এটা কথা, এইটো মই সম্পূৰ্ণ মোৰ নিজা পতা পদ্ধতিতহে মই গামোচাখন বা পেট বান্ধনীডাল লগাইছোঁ। ইয়াত ময়ে যে শুদ্ধ সেইটো কথা হ'ব নোৱাৰে। প্ৰত্যেকজনৰ মতে এইটো বেলেগ হ'ব পাৰে। কোনোবাই গামোচাখন আগত লগাই পেট বান্ধনীডাল লগাব পাৰে, সেইটো তেওঁলোকৰ নিজস্ব বিষয়। কিন্তু মই কেনেকৈ লগাই কমফৰ্ট পাইছোঁ, মই কেনেকৈ লগাই আহিছোঁ ইমান দিনে, মই তেনেকৈহে আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ। ইয়াত যাতে কোনেও বেয়া নাপায়। এতিয়া গামোচাখন লগাই দিয়াৰ পিছত ঢোলটো দেখিবলৈ এনেকুৱা হ'ল। এতিয়া আমি অন্য এটা গুৰুত্বপূৰ্ণ বিষয়লৈ আগবাঢ়িছোঁ। গামোচাও লগাই হ'ল, পেট বান্ধনি লগাই হ'ল। ঢুলীয়াসকলৰ এটা মূৰৰ কামোৰণি, গামোচাখন যেতিয়া আমি লগাওঁ, গামোচাখন লগোৱাৰ পিছত এই অংশটো চাবচোন অকণমান ফুলি থাকে। এইটো কিয় হয়?
কাৰণ ঢোলটোৰ আকাৰটোৱে তেনেকুৱা। ঢোলটোক আমি কুৰুৱা নখীয়া বুলি কওঁ। কুৰুৱা চৰাই নখটোৰ নিচিনা আকাৰ কাৰণে কুৰুৱা নখীয়া বুলি কয়। সেই আকাৰটো হোৱাৰ বাবে গামোচাখন লগোৱাৰ পিছত এনেকুৱা এটা পৰিস্থিতি প্ৰত্যেকজন ঢুলীয়াই এই বস্তুটো জীৱনত এবাৰ নহয় এবাৰ ফেচ কৰিছে। এইকণ দেখিবলৈ এনেকুৱা হৈ থাকে, বহুতে এইটো তেনেকেই এৰি দিয়ে, তাত ঢোলৰ মাৰি এডাল ভৰাই থৈ দিয়ে। কিন্তু আমি সেইকণ কেনেকৈ দেখিবলৈ ভাল কৰিব পাৰোঁ সেইটো চাই। গামোচাখনৰ এই মূৰটো যদি আমি এনেকৈ বগা বা ৰঙা যিকোনো এডাল সূতা লৈ বেজি এটাৰ সহায়ত যদি আমি চিলাই দিব পাৰোঁ, তেতিয়াহ'লে এই বস্তুটো টাইট হৈ ৰৈ যাব। চাব, মই এতিয়া চিলাই দিম। চিলাই দিয়াৰ পিছত দেখিবলৈ কেনেকুৱা হৈ চাব। আমি যেতিয়া প্ৰথমে ঢোলটোৰ গামোচাখন চিলাওঁ, ঢোলটো লগাবৰ কাৰণে, তেতিয়াও এই বস্তুটো কৰি ল'ব পাৰি। কিন্তু তেতিয়া কৰিলে মানে আইডিয়াটো পোৱাটো ইমান সহজ কথা নহয়। কাৰণ ঢোলটোৰ আকাৰ কেনেকুৱা, কি কথা, কিমানখিনি বাঢ়ি থাকিব, সেইখিনি ঢোলটোত লগোৱাৰ পিছতহে গম পোৱা যায়। গতিকে ঢোলটোত লগাই লৈ পেলাই যদি এই চিলনিটো মাৰে, তেতিয়া বেছি ফিটিং হয় বুলি মই ভাবোঁ। গতিকে মই ঢোলটোত গামোচাখন প্ৰথমে লগাই লৈ তাৰপিছতহে মই এই গাঁঠিটো মাৰিছোঁ। গতিকে চিলাই দিয়াৰ পিছত আপোনালোকে দেখিবলৈ কিমান ধুনীয়া হৈ পৰিলে। ইয়াৰ গাঁঠিটোও কিন্তু চিলনিটো কোনেও ধৰিব নোৱাৰে। খালি সূতাডাল বগা বা ৰঙা কালাৰৰ হ'ব লাগে, নহ'লে বেলেগ কালাৰ যদি আমি দিওঁ বস্তুটো জিলিকি যাব। এতিয়া ঢোলটো দেখিবলৈ আগতকৈ নিশ্চয় শুৱনি হ'ল। এনেকৈ আপোনালোকে নিজৰ ঢোলসমূহ শুৱনি কৰি ৰাখিব পাৰে। কাৰণ ঢোলসমূহ শুৱনি কৰি ৰখাটো প্ৰত্যেকজন ঢুলীয়াৰ দায়িত্ব। এই ঢোলটোৱে আমাৰ চিনাকি দিয়ে, প্ৰত্যেকজন ঢুলীয়াৰ চিনাকি দিয়ে ঢুলীয়াজন কেনেকুৱা হ'ব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে সকলোকে ধন্যবাদ। যদি ভিডিঅ'সমূহ চাই ভাল পাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ভিডিঅ' লৈ মই আকৌ আহিম, সৰু সৰু ভিডিঅ' লৈ। ধন্যবাদ।